হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল দিগন্ত কলা মই দিগন্ত আপোনালোকক মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ ওচৰলৈ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজি ভিডিঅ'তে এই বিষয়ে আপোনালোকক ক'ম যে ভোটাৰ কাৰ্ডৰ লগত আপোনাৰ মোবাইল নম্বৰ যদি লিংক কৰিছিলে তেতিয়াহ'লে সেইটো আপোনাৰ লিংক হৈছে নে নাই, কেনেকৈ আপুনি আপোনাৰ মোবাইলত ষ্টেটাছটো আপুনি চেক কৰিব পাৰিব। আজি ভিডিঅ'তে এই বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিবলৈ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি আপোনাৰ মোবাইলত ভোটাৰ হেল্পলাইন এপটো আপুনি অ'পেন কৰিব। তাৰপিছত অ'পেন কৰা হোৱাৰ পিছত আপোনাৰ মোবাইলত এইটো চাবলৈ পাইছে ভোটাৰ এক্সপ্ল'ৰত ক্লিক কৰিব। তাৰপিছত এইটো ষ্টেটাছ অফ এপ্লিকেশ্যন দেখিবলৈ পাইছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনাৰ যোনটো ৰেফাৰেঞ্চ আইডি আহিছিলে সেই ৰেফাৰেঞ্চ আইডিটো ইয়াত আপুনি বহাব। তাৰপিছত আপুনি ট্ৰেক ষ্টেটাছ দি আছে, ইয়াত আপুনি ক্লিক কৰি মই এইটো ৰেফাৰেঞ্চ আইডিটো বহাই লওঁ। বহোৱা হোৱাৰ পিছত এতিয়া ট্ৰেক ষ্টেটাছত ক্লিক কৰি দিম। ট্ৰেক ষ্টেটাছত ক্লিক কৰা হোৱাৰ পিছত আপোনাৰ এনেকুৱা আহি যাব ট্ৰেকিং ষ্টেটাছেছ অন ডেটটো আহিব, একচেপ্ট। তাৰপিছত আপোনাৰ নেম আহিব। তাৰপিছত এইটো তলত আহিব ছাবমিট ডেটটো আহিব। তাৰপিছত BLO এপইণ্টেড এইটো আহিব। তাৰপিছত ফিল্ড ভেৰিফাই কোন তাৰিখে হৈছে এইকেইটা আহিব। তাৰপিছত একচেপ্ট কোনটো তাৰিখে হৈছে এইকেইটা দেখুৱাব। আপোনাৰ মানে মোৰ এইটো লিংক হৈছে যে এইটো দেখুৱাইছে এইটো ভোটাৰ আইডিৰ লগত যে মোৰ মোবাইল নাম্বাৰটো লিংক হৈ গ'ল। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। থেংকছ ফৰ ৱাচিং।